গাইছ এয়া ছাতৰ ওপৰত পুৰা কমলা খাবৰ কাৰণে টিকলি আৰু মই আহিছোঁ। মই খাই নাই বাকলি। মায়াই যি কৰিছে, কি কৰিছে? মায়ে একদম মোক পাগলা কৰি দিছে। মই হাঙলি দুখ পাইছোঁ, চোন ৰঙা হৈ আছে। মায়ে পলাইছিলে। এতিয়া আমি খাম। ভোট জলকীয়া নাছিলে, অকণমান আছিলে। আৰু জলকীয়া, কেঁচা জলকীয়া দুটা কিয় নানিলা? নালাগে, হৈ যাব, ইমান জ্বলা খাব নালাগে। জ্বলা হ'লেহে কমলা খাব লাগে, কমলা চি ভিটামিন। কমলা বহুত খাব লাগে, খোৱাই নাযায়। আৰু যিহে আমি য'ত থাকোঁ তাতে বহুত দাম মানে। এনে ক'ৰবাত বাহিৰৰ কমত পায়, ইয়াতে আপোনাৰ কেজি 100 টকা এতিয়াও মানে। কমলা, আনাৰস, ৰবাব টেঙা বহুত দাম। আমি থকা এৰিয়াখিনিত বহুত দাম মানে। কলনি যাব লাগে। তাতে কমতে পায়, 2 কেজি 100 টকাতে পায়। হয়? কি কোৱা? জুচ বনাই বনাই খাব লাগে না? জুচ নহয়, এনেকৈ কমলা এনেই খাব লাগে। ৰ'ব, চব সানি পিটিকি লওঁ, তাৰপিছত দেখাই আছোঁ। এয়া ফাইনেলি হৈ গ'ল আৰু লগো আহি গ'ল খাবৰ কাৰণে। কেনেকুৱা হৈছে খাবলৈ? জ্বলা হৈছে জানো? টেঙা কাটি ছাদৰ ওপৰত খাই আছোঁ। এয়া ভোট জলকীয়া কাটি দিলোঁ। টেষ্টি। আপোনালোকে চাই থাকক দেই, আমি খাওঁ।